নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমীয়া পাকঘৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি বনাব ওলাইছোঁ লালমোহন। তাত কি লাগে মই কৈ দিছোঁ। চুজি লৈছোঁ 1 কাপ, তেল লৈছোঁ আধা কাপ, চেনি লৈছোঁ 1 কাপ, ময়দা লৈছোঁ আধা কাপ। এতিয়া মই চুজিখিনি ভাজি ল'ম। তেল দি কেৰাহীটো গৰম হ'বলৈ ৰাখি থৈ দিছিলোঁ। এতিয়া চুজিখিনি ভাজি ল'ম। চুজিখিনিৰ লগত ময়দাখিনিও অলপ ভাজি ল'ম। এতিয়া ভাজা হৈ গ'ল, ইয়াতে পানী দি ল'ম। এতিয়া এইখিনি ভজা হৈ গ'ল, অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ ৰাখি থ'ম। এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল, এতিয়া ভালদৰে মঠি ল'ম। এতিয়া এইখিনি মঠা হৈ গ'ল, সৰু সৰু লাৰু বনাম। এতিয়া মোৰ লাৰু বনোৱা হৈ গ'ল, এতিয়া ভাজি ল'ম। তেল দি কেৰাহীটো গৰম হ'বলৈ ৰাখি থৈছিলোঁ। এতিয়া লাৰুকেইটা ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। এতিয়া লাৰুকেইটা ভজা হৈ গ'ল, নুমাই থ'ম। এতিয়া চেনিৰ চিৰাপটো বনাই ল'ম। পানী এমগ দিম আৰু চেনি 1 কাপ দিম। উতল অহাৰ পিছত লাৰুকেইটা দি দিম।
মিঠাটো ভিতৰত সোমায়। এতিয়া লালমোহন কেইটা হৈ গ'ল, ঠাণ্ডা হ'বলৈ ৰাখি থ'ম। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমতে দেখা পায়।